শিক্ষামন্ত্ৰী পদৰ পৰা অপহৰণ কৰিব লাগে পদত্যাগী সমাধান নেকি প্ৰথম দৰকাৰ হৈছে পদত্যাগতকৈ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আমি সমাধান সূত্ৰ উলিয়াব লাগিব এইসকল কেনেকুৱা মানুহ হ'ব যিসকলে পইচাৰ কাৰণে প্ৰশ্ন কাকত বিক্ৰী কৰিবলৈ যায় আপুনি সুধিছিলে কি ধৰণৰ মানসিকতা মই ভাবো এইটো নন এডিক্টেড ড্ৰাগছ নতুন আইনখনে কিমান শক্তিশালী ৰূপত আৰু কিমান নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব কোনোবা সামগ্ৰিকভাৱে অনুষ্ঠান বা প্ৰতিষ্ঠানে বা অৰ্গেনাইজেশ্যনে এনেধৰণৰ কাৰ্যত লিপ্ত হয় তেনেহ'লে 5 পৰা 10 বছৰ আৰু সৰ্বমুঠ 1 কোটি টকালৈকে আনকি ইয়াত এইটোও আছে ক্লজ যদি কিবা কাৰণত সামূহিক প্ৰচেষ্টাৰ জৰিয়তে লিকৰ কাৰণে প্ৰচেষ্টা কৰে এনে চেষ্টা কৰে সৰ্বমুঠ এই পৰীক্ষাটো কণ্ডাক্টৰ পৰা আৰম্ভ কৰি শেষলৈকে যিখিনি খৰচ হ'ব সেই খৰচখিনি তাৰে লগত জড়িত সেই দুখী ব্যক্তিৰ সম্পত্তি বাজেয়াপ্ত কৰিও তাৰ খৰচ বহন কৰা হ'ব